guys, welcome back to my this video. আৰু আজি ভিডিওটো দিনটো কি কৰো তাকে দেখাই থাকে। চলে মৰ্নিং শুই উঠি পেনে আৰু এইফালে মই ফাৰ্ষ্ট হিলিখা ৰোডত দিছিলোঁহি। হিলিখা ৰোডত দিয়াৰ পিছত মই ভাবিলোঁ অকণমান ৰ'দটোকে লৈ লওঁ, কাৰণ ৰ'দ ল'লে বোলে ডি ভিটামিন পালে। মই এতিয়া অলপ বহি লওঁ, বহি পিনে অলপ ৰ'দ লৈ লওঁ গাইছ, চাহখিনি এনজয় কৰোঁ ৰ'দত বহি। পথাৰলৈ যাব লাগিব যে, পথাৰলৈ যোৱাৰ আগতে চাহ তাহ খাই আজৰি হৈ লৈছোঁ আৰু লাল চাহ খাই আছোঁ গাইছ। এইফালে চাহ খোৱা বাচনকেইটা ধুবলৈ আনিছোঁ, কাৰণ বাচন বৰ্তন দম খাই গ'লে মানে বেয়া মানে পিছত, কাৰণ কেলৈ পথাৰৰ পৰা অহাৰ পিছত নহ'লে কাম কৰিবলগীয়া হয় নহয়, বহুত অশান্তি লাগে। সেইকাৰণে ভাবিলোঁ এতিয়াই ধুই মেলি আজৰি হৈ যাওঁ। তাৰপিছত মই গা পা ধুই আজৰি হৈ পেলাই লগ পাই আছোঁ। সেইফালে মোৰ বাচন ধুই হৈ গ'ল, একেবাৰে কেইটামান আছিল বাচন বুলি ক'বলৈ লাজ লাগিছে। আমাৰ এফালে মহাশয় উঠাই নাই এতিয়ালৈকে, সময় হৈ গ'ল প্ৰায় 9:10 আৰু এইটো উঠিবলৈ দেখা নাই এতিয়ালৈকে, শুই আছে। গা ধুই মেলি আজৰি হৈ গ'লোঁ আৰু মই এতিয়া মোৰ মানে মাতটো বহুত বহি আছে, কাৰণ এইকেইদিন চৰ্দি লাগি গৈছিল ন বহুত। তাৰপিছতে আহি পিনে চাকি গছ জ্বলাই ল'লোঁ গোঁসাই ঘৰত, মানে থাপনাখনত আৰু জ্বলাই মেলি লৈ মই পটককৈ ভাত কেইটামান পাতি দিলোঁ কুকাৰটোত। ভাত পানী পাতি এতিয়া চব্জি তব্জি কাটি মেলি অলপ হেৰি কৰি লওঁ, এতিয়া সোনকালে হ'ব কামবোৰ। মই মূলা চোলা কাটি মেলি আজৰি কৰিলোঁ, কাটি মেলি বুট দালি বনাবলৈ। কাৰেণ্ট নাই সেইকাৰণে টিউবেল মাৰিবলৈ বৰ অশান্তি পাওঁ মই, কিন্তু উপায় নাই এতিয়া, কাৰেণ্ট নাই যিহেতু পানী টিউবেলৰ পৰা নিবলগীয়া হৈছে। এইফালে পানী নি আছোঁ আৰু এইফালে বাচন ধুমগৈ। আজি মৰ্ণিং পূৰা সোনকালে ভাতকেইটা বনাই মেলি খাই মেলি আজৰি হৈ লৈছোঁ। আকৌ পথাৰলৈও লৈ যাব লাগিব যে, তো গাইজ পথাৰলৈ যাবলৈ সাজু হৈছোঁ এতিয়া। এইফালে টিফিন লৈ আজৰি পথাৰলৈ নিয়া বেগ হৈ গাইছ। এইটো হাত মোজা লৈ আজি এইটো গেটআপত দেখি গম পাইছেই চাগে যে মই ধান দাবলৈ যাওঁ, ধান দাবলৈ ওলাইছোঁ আৰু যাম আৰু এতিয়া। হাই, পথাৰ পালোহি আৰু এতিয়া তো চবফালে একদম সকলোৱে ধান কাটি মেলি আজৰি কৰিলে। এতিয়া আমাৰ এইফালে এখন মোৰ কাঁচিখন, মই ধান দাই থকা কাঁচি, আৰু এফালে মই অলপ বহিছোঁহি। মানে মোৰ এটা কাম আছে, সেই কামটো হৈছে যে মই টেঙা কাটিব লাগে। মই ঘৰৰ পৰা লৈ আনিছিলোঁ কমলা টেঙা, তো এয়া কমলা টেঙা কাটিম আৰু এতিয়া সকলোৱে কুটি মেলি খাম। পথাৰত টেঙা খোৱা মানে আমেজটোৱে বেলেগ ন, টেঙাৰ জুতি বুলি ক'লে পথাৰলৈ মনত পৰে। তো এইফালে পটককৈ মোৰ মনত পৰিলে আগতে মানে আমি মাহঁতক এনেকৈ পেঁপা চাটি বনাই দিবলৈ কওঁ নৰাইদি। তো এয়াই আৰু আমাৰ 90s ল'ৰা ছোৱালীসকলেহে গম পাব ইয়াৰ মাদকতাটো কি। তো এয়াই আৰু এতিয়া ছাতি এটা বনাবলৈ দিছোঁ। প্ৰথম ছাতিটো বেয়া হৈ গ'ল, মানে ছেকেণ্ড ছাতিটো এইফালে এডাল নৰা এডাল ওলাই গ'ল, তো সেইডালো বেয়া হৈ গ'ল, কিন্তু এইটো যেনে তেনে হ'লগৈ আৰু। এইফালে মোক সকলোৱে জোকাই আছে যে সৰু ছোৱালীৰ নিচিনা কামবোৰ কৰি আছোঁ বোলে। ছোৱালীজনীহে ডাঙৰ হৈছোঁ, কিন্তু মনটোতো ল'ৰালি কাললৈ ঘূৰি যাবই ন, এই আৰু বুজি নাপায়। মই মোৰ মতে বিজি, মই এফালে ছাতিটোৰ লগত অকণমান খেলিলোঁ, সৰুৰ স্মৃতিবোৰ অকণমান সোঁৱৰাই। তো এতিয়া আকৌ খাই বৈ আজৰি হ'ব লাগিব, আজৰি হৈ আকৌ ধান দাব লাগিব, লেকচাৰ মাৰি থাকিলে নহ'ব নহয়। তো এফালে সকলোৱে পথাৰত
সকলোৱে লৈ আনিছিলে আৰু টিফিনত ভাত পানী তো আমি অকণমান খাই লওঁ দেই গাইছ তাৰপিছতে আকৌ পিছলৈ যাব নে এতিয়া পিছৰ পৰা যাম বুলি ভাগৰ লাগিছে অকণমান বহি লৈছোঁ গাইছ বহুতখিনি ঠাণ্ডা লৈ আছোঁ এয়া দাৱনী হয় দাৱনী তো গাইছ ঘৰলৈ যাবলৈ ওলালোঁ আৰু কোলা পৰি গ'লোঁ ন মই ধানডালে দাৱনী হ'লে কোলা হ'বই লাগিব তো বহুতখিনি দাই মেলি খতম হৈ গ'ল আৰু এতিয়া মই ঘৰলৈ যাবলৈ ওলাইছোঁ এই বছৰটোৰ কাৰণে পথাৰ পৰা ভাল লাগিছে বেয়াও লাগিছে কাৰণ পথাৰত যিকেইটা ভাত খাওঁ ন সেইকেইটা মই খাব নোৱাৰে পুৰা ৰ'দত পুৰা মানে ধান দাবলগীয়া হৈছিলে যে সেইকাৰণে এইফালে জাপি পুৰা মূৰত লগাই যাম আৰু ধান আৰু দাবলৈ নাই আৰু মানে মই নাখাওঁ সন্ধিয়া হ'ল গাইছ পথাৰৰ পৰা এনেকৈ আহি আছোঁ আৰু এইফালে মোনা লৈ লৈ এইফালে ধান সকলোৱে কাটি শেষ কৰি দিলে আমাৰ এইখিনি আছেগৈ আৰু বাকী মোনা লৈ আনিছোঁ পূৰা এইফালে কাচি সেইফালে গৈ আছে আমাৰ দাৱনী বেক চাইডে আহিও আছে গৰুৰ কাৰণে ঘাঁহ কাটি আছিলে বেক চাইডে আহি আছে মোৰফালে আছে এগৰাকী দাৱনী গৈ আছোঁ আৰু আমি এতিয়া দ পথাৰত যাবলৈ আহিছোঁ গাইছ মেইন ৰাস্তাৰ পৰা বহুতখিনি আহিব লাগে দ পথাৰত এয়া চাওক ভৰি অৱস্থা গাইছ ফাইনেলি পালোহি ৰাতিপুৱা দেখিছিলে আপোনালোকে বেলেগ এটাৰ লগত আৰু এতিয়া মোৰ গেটত বেলেগ হৈ গ'ল ফ্ৰেছ হৈ লওঁগে গাইছ বাই বাই এইফালে মোৰ কাম এটা কৰিবলগীয়া আছিলে গাটো ধুই পিনে একদম কৰি লৈছোঁ পটাপট কাৰণ তাৰপিছত মোৰ আৰু এটা কাম আছে মই পকা মিঠৈ বনাব লাগিব তো তাৰ কাৰণে আগতীয়াকৈ কামটো কৰি আজৰি কৰি লৈছোঁ আৰু লাগি গ'লোঁ পকা মিঠৈ বনাবৰ কাৰণে কথা পাতি পাতি বনাই আছোঁ পটককৈ হৈ গ'ল বাৰু কেতিয়াবা কম দিয়ক কেনেকৈ পকা মিঠৈ বনায় সকলোৱে জানেই তথাপিও আৰু মোৰ ষ্টাইলটো বেলেগ ন অলপ তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ কাৰণ নহ'লে বহুত দীঘল হৈ যাবগৈ ঠিক আছে গাইজ তো আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম তো আজিলৈ বাই বাই গুড নাইট ষ্টে হেপি লাভ ফ্ৰম বিপাশা বাই বাই জীবনে মরণে তুমি হাসি রোখা মোরে পূর্ণিমা উখাহে নিখাহে তুমি আকাহে বতাহে তুমি জনমে জনমে তুমি জীবনে মরণে তুমি হাসি রোখা মোরে কবি